এজন এজনকৈ প্ৰত্যেক মানুহলৈ মৃত্যু আহে, জীৱন কিয় নাহে। মোৰ এফাকি অত্যন্ত প্ৰিয় কবিতা। সঁচাকৈ মৃত্যুৰ সত্যতাক যেনেকৈ আমি অনুভৱ কৰোঁ, তেনেকৈ অনুভৱ কৰোঁনে জীৱনক? স্পৰ্শ কৰোঁনে সঁচাকৈ জীৱনৰ গভীৰতা? নে প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ এই দুমোজাটি শেষ হৈ যায় জীৱনৰ অপাৰ সম্ভাৱনাবোৰ? হৃদয় চুই যোৱা এই কবিতাফাকি লিখিছিল ভাৰতীয় সাহিত্যৰ এগৰাকী অনবদ্য কবি আৰু গীতিকাৰে। তেখেত হ'ল গুলজাৰ। ভাৰতীয় চিনেমাৰ এগৰাকী ব্যতিক্ৰমী চিত্ৰ পৰিচালক, কাহিনীকাৰ হিচাপেও গুলজাৰ চাহাবৰ সুখ্যাতি আছে। অত্যন্ত স্পৰ্শকাতৰ, ভাৱপ্ৰৱণ আৰু অনুভৱী মনৰ এই ব্যক্তিজনে ভাৰতীয় চলচ্চিত্ৰ জগতক আৰু চলচ্চিত্ৰ প্ৰেমীক উপহাৰ দিছে আন্ধি, মাছুম, নমকিন আদিৰ দৰে ব্যতিক্ৰম আৰু সুন্দৰ চলচ্চিত্ৰ। তেখেতৰ লেখনিয়ে, তেখেতৰ সৃষ্টিৰাজিয়ে প্ৰকৃততে আমাক প্ৰদান কৰে প্ৰশান্তি, ভাৱৰ ঐশ্বৰ্য আৰু উপলব্ধিৰ গাম্ভীৰ্য। ব্যক্তিগতভাৱে মোৰ অতিকৈ প্ৰিয় এইজন কবি, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালকৰ আজি উপজা দিন। 1934 চনৰ 18 আগষ্টত তেখেতে জন্মগ্ৰহণ কৰিছিল। আজি উপজা দিনত তেখেতক শুভকামনা জনাইছোঁ আৰু কামনা কৰিছোঁ অনাগত সময়ছোৱাও ব্যতিক্ৰম সৃষ্টিৰে তেখেত সমৃদ্ধ হৈ থাকক, কুশলে থাকক। ধন্যবাদ।